वेलकम बैक टू देवजीत की ब्लॉग। तो आज আমি গৈ আছো মন্দিৰলৈকে। তো ক'ত আছো কি কৰি আছো চাই থাকক ভিডিঅ'টো শেষলৈকে আপোনালোকে। তো বন্ধুসকল আমি ফাইনেলি আহি পালোঁ শ্ৰী শ্ৰী মা শ্যামকালী মন্দিৰটোত। তো আহক আমি মাৰ অলপ আশীৰ্বাদ লৈ লওঁ ভিতৰত গৈ পেলাই। আৰু আমি দেখিলোঁ ভিতৰত সোমাই ইয়াতে আপোনাৰ চেণ্ট্ৰেল জোতা ৰখাৰ কাৰণে জেগা ৰাখি থৈ দিছে আৰু ভৰি ধোৱাৰ কাৰণে ইফালে আপোনাৰ জেগা ৰাখি দিছে আৰু খোৱা পানীৰ ব্যৱস্থা ইয়াতে আছে। তো ইয়াতে অলপ ভৰি হাত ধুই লওঁ, তাৰে পিছত আমি যাম মন্দিৰৰ ভিতৰলৈকে। আৰু ভৰি হাত ধোৱাৰ পিছত আমি বৰ্তমান মন্দিৰত প্ৰৱেশ কৰিছোঁ। আমাৰ মন্দিৰ আমি বৰ্তমান মন্দিৰৰ ভিতৰৰ ভাগলৈকে আমি গৈ আছোঁ। কওকচোন কি কয় মন্দিৰটোৰ বিষয়ে কওক অকণমান। আমি ৰাইজক জনাওক। ৰাইজে মানে আমাৰ এখন 15 গ্ৰাম ৰাইজ, 5খন গাঁও, 5খন গাঁৱৰ 5খন পূজাৰী, আমি 5জন পূজাৰী। শনিবাৰ মঙলবাৰে আমাৰ মানে ভক্তৰ অলপ সমাগমটা বেছি হয়। সমাগমটা বেছি জানুৱাৰী 1 তাৰিখে সমাগম বেছি হয়। তাৰপিছতে আমতি চুটি এইটো অলপ বেছি হয়। আৰু এনে ৰেগুলাৰ পূজা হৈ থাকে। ৰাতিপুৱা মোটামুটি 6টা 6:30টাৰ পৰা ৰাতি 7টালৈকে ৰেগুলাৰ পূজা ডেইলি। এই মন্দিৰটো এনেই কিমান বছৰমান হ'ল ইয়াতে? আমি জনামতে 35-40 বছৰ হৈ গ'ল আৰু তাৰ আগতে মোটামুটি 3 বছৰমান গেপ গৈছে। আগতে জুপুৰি ঘৰ আছিলে। জুপুৰি আছিলে। এতিয়া মানে অলপ হৈ বহুত হৈ গ'ল এইবিলাক। বেছি চলা হৈ গ'ল। দূৰৰ কিমান মানুহ আহে ন? এই বহুত দূৰৰ মানে কোনো এতিয়া ভক্তৰ লগত কোনো ক'ব নোৱাৰে আৰু কি। আপোনাৰ যে পাঠশালা গ'ল সেইবিলাক নলবাৰী পাঠশালা মানে আমাৰ দিল্লী পৰ্যন্ত 2 দিন আগতে হয়তো আহি থাকে কাৰোবাৰ। আৰু ইয়াতে বিয়া বাৰু কিবা এনেকুৱা প্ৰগ্ৰেম হয়, বিয়া বাৰু হয়, অন্নপ্ৰসন চব হৈ থাকে। 5খন গাঁও না? 5খন গাঁও 5খন কমিটি 5জন পূজাৰী মিলি মন্দিৰটো চলাই আছে। আমাৰ বছৰ সলনি হয়, কমিটি সলনি হয়, পূজাৰী সলনি হয় বছৰ বহাগৰ আৰু কি বহাগৰ পৰা বহাগ। তাকে ঠিক আছে বাৰু, ভাল লাগে। তো দেখিছে এটা কি ধুনীয়া সুন্দৰ পৰিৱেশ। তো আপোনালোকে আহক ইয়াতে আহি মাৰ ওচৰত আপোনাৰ আশীষ লওক, মাৰ আশীৰ্বাদ লওক আপোনালোকে ইয়াতে আহি। তো বন্ধুসকল আমি মন্দিৰত আহিলোঁ, আহি সেৱা কৰিলোঁ আৰু মাৰ আশীৰ্বাদ বিচাৰিলোঁ অলপ। আৰু আপোনালোকেও যদি পাৰে মাৰ আশীৰ্বাদ ল'ব ইয়াতে আহি। তো আপুনি অলপ কিবা কৈ দিয়ক। নমস্কাৰ। আমি আজি গোৱালপাৰা ডিষ্ট্ৰিক্ট সোলমাৰী বুলি কয় এইখিনি, এইটো শ্যামাকালী মন্দিৰত আহি কিনে অলপ গধূলি সময়খিনি স্পেণ্ড কৰিলোঁ, টাইমখিনি। আৰু মাৰ ওচৰত অলপ আশীৰ্বাদ ল'লোঁ, সেৱা কৰিলোঁ। একচুৱেলি আমি বুলি নহয়, এইটো আমাৰ ধৰি লওক আমাৰ সকলোৰে এইটো এতিয়া অভ্যাস কৰি তুলিব লাগে। একচুৱেলি এইটো আপোনালোকে হয়তো ওচৰৰ নিজৰ ক্ষেত্ৰত চালেও গম পাব বা ওচৰৰ কাৰোবাৰ ক্ষেত্ৰত চালেও গম পাব, আজিকালি কম বয়সৰ মানুহ ডিপ্ৰেশ্যনত গৈ অৱস্থা বেয়া হৈ গৈছে। বা কামৰ প্ৰেছাৰৰ কাৰণেই হওক বা ফেমিলিৰ প্ৰেছাৰৰ কাৰণেই হওক বা সৰু বাচ্ছাবিলাকে পঢ়াৰ প্ৰেছাৰৰ কাৰণেই হওক, নিজকে মানে বনাই লোৱা ডিপ্ৰেশ্যন বা সেনেকুৱা ডিপ্ৰেশ্যনত গুচি গৈ এনেকুৱা নিজকে টেনশ্যনবিলাক বঢ়াই লৈ আহি আছে। কিন্তু আপুনি যদি বৰ্তমান আমি এইখিনি থকা সময়খিনিত কওঁ, আমি যিখিনি সময়ত এতিয়া মন্দিৰত আছোঁ, আমাৰ বাকী দুনীয়াখনত থকাৰ লগত এইটোৰ আমাৰ অনুভৱটো বহুত সুকীয়া। এইখিনি সময় সঁচাকৈ মনটো বহুত পাতল লাগি আছে আমাৰ। এই ব্যস্ততাৰ মাজত হওক বা নিজকে ব্যস্ত নাথাকিলেও ব্যস্ততাৰ বাহানা দি হওক, আমি মন্দিৰ বা এনেকুৱা অনুষ্ঠানৰ পৰা নিজকে আঁতৰাই ৰাখোঁ। জেনেৰেলি পূজাত যাওঁ, আমি পূৰা দলে বলে যাই পূজা কৰিব যাওঁ, এদিনৰ কাৰণে বা 2 দিনৰ কাৰণে, বা পূজাৰ নামত আমি মেলা ঘূৰিব হ'লেও যাওঁ। কিন্তু আমাৰ যিটো অভ্যাস, সেইটো ক'ৰবাত নহয় ক'ৰবাত আমি হেৰাই পেলাইছোঁ। গতিকে আমি ভগৱানৰ ওপৰত আস্থা ৰাখি আমি নিজৰ এইটো অভ্যাস গঢ়ি তুলিব লাগে।
আপোনাৰ যদি ধৰি লওক সৰু সৰু বাচ্চা আছে, আপুনি গাৰ্জেন হিচাপে সপ্তাহত এদিন হ'লেও মন্দিৰত লৈ যাওক, তেওঁলোকৰ লগত ফুৰি আহক বা অলপ সন্ধিয়া সময়টো পাৰ কৰি আহক। তেতিয়া আপোনালোকে চাব আপোনালোকৰ নিজৰ লগতে ঘৰৰ পৰিয়ালৰ সকলোৰে মনবিলাক অলপ পবিত্ৰ ভাৱ হ'ব, পাতল হ'ব। যদি স্কুল এজত বা কলেজ এজত আছে, গধূলি হওক, সপ্তাহত লগৰ লগত হওক, বন্ধু বান্ধৱীৰ লগত হওক, এবাৰ অন্ততঃ মন্দিৰত যাই কিনে ভগৱানৰ ওপৰত সেৱা লৈ কিনে আপুনি অকণমান সময় পাৰ কৰি আহক। বা যদি কৰ্মসূত্ৰে ব্যস্ত থকা বা কৰ্মৰ কাৰণে নিজকে ব্যস্ততা দেখাই ফুৰা, ডিপ্ৰেশ্যনত থকা বহুত এনেকুৱা আজিকালি য়ং জেনেৰেশ্যনৰ মানুহ, তেওঁলোকেও এবাৰ মন্দিৰত যাই কিনে সপ্তাহত এবাৰকৈ যোৱা অভ্যাস কৰক। মনবিলাক সঁচাকৈ চাব আপুনি বহুত পাৰ্থক্য দেখিব। বা এনেকুৱা হ'ব পাৰে কিছুমানে ঘৰত বৃদ্ধা মা দেউতা আছে বা ককা আইতা আছে, তেওঁলোকক লগত লৈ এবাৰ সপ্তাহত এবাৰ ওলাই যাওঁ, ফুৰি আহোঁ মন্দিৰৰ ওচৰৰ মন্দিৰটো। এনেকুৱা নহয় আপুনি দূৰৰ মন্দিৰতে যে যাব লাগিব সেইটো কথা নহয়। একচুৱেলি এইটো আমাৰ অভ্যাসৰ লগত কথা। এইটো আমি ৰুটিন হিচাপে বনাই ল'লেও ল'ব পাৰে। আপুনি চাব গ'লে আপুনি যদি চাই বেলেগ ধৰ্মত যদি চাই, সিহঁতে নিজৰ ধৰ্মবিলাকত অন্ততঃ যিমান ব্যস্ততাৰ মাজত সপ্তাহত এদিন হ'লেও ভগৱানৰ ওচৰত আস্থাটো ৰাখি ভগৱানৰ ওচৰত মন্দিৰত বা সেনেকুৱা সিহঁতৰ মছজিদ বা এনেকুৱা ক'ৰবাত নহয় কিবা এটা বাছনি কৰি হ'লেও ভগৱানৰ লগত সিহঁতে পাৰালৈকে কানেক্টেড হৈ আছে বা আস্থাটো ৰাখি সময় অতিবাহিত কৰিছে। কিন্তু আমাৰ কি হৈছে, কোনোবা নহয় কোনোবা ক্ষেত্ৰত আমাৰ হিন্দু ধৰ্মৰ আমাৰ মানুহখিনি ক'ৰবাত নহয় ক'ৰবাত এই ৰাস্তাটোৰ পৰা হেৰাই গৈছে লাহে লাহে। তো গতিকে আমি যাতে এইটো আমাৰ ভৱিষ্যতৰ প্ৰজন্মৰ হওক, আমি সংস্কাৰ হিচাপে আমি এইটো ৰুটিনত অভ্যাসত পৰিণত কৰি লওঁ। তেতিয়া আমি সকলোৱে আপোনালোকে নিজে পৰিৱৰ্তনটো বুজিব পাৰিব যে মন্দিৰত অহাৰ আগলৈকে আপোনাৰ কিমান টেনশ্যন বা কেনেকুৱা অৱস্থাত থাকে, আৰু মন্দিৰত থকা টাইমখিনিত আপোনালোকৰ মনটো কিমান এটা ধুনীয়া লাগে। সেইটো আপোনালোকে চালে, আপোনালোকে অভ্যাস কৰিলে গম পাব। বা আমাৰো সেনেকুৱা নহয়, আমিও নিজকে থাকি কৰ্মত ব্যস্ত থকা বুলি কৈ হ'লেও আমি নিজকে আঁতৰাই ৰাখোঁ। একচুৱেলি এইটো কৰ্মত ব্যস্ত বা সেনেকুৱা কোনো কথা নাই। আমি একচুৱেলি নিজকে ফাঁকি দি আছোঁ বা এনেকুৱা ব্যস্ততা দেখাই আছোঁ, কাৰণ আমাৰ বাকী সকলোৰ কাৰণে সময় থাকিব। আমাৰ এই গোটেই দিনটো ওৱান ডে মেটচ চাব বা সেনেকুৱা সময় থাকে, ৰেষ্টুৰেণ্টত যাব সময় থাকে, ঘূৰিব সময় থাকে। তো দিনটো মোবাইলত লাগি থাকিব সময় থাকে, কিন্তু গধূলা 10 মিনিট বা 15 মিনিট আমি মন্দিৰত আহি বন্ধু বান্ধৱী বা পৰিয়ালৰ লগত অকণমান আধ্যাত্মিকভাৱে ভগৱানৰ লগত সংযোগ হোৱাৰ যে আমাৰ সময় নাথাকে, সেইটো বিশ্বাস কৰিবলৈ অলপ টান হয়। গতিকে আপোনালোকেও হওক, আমিও হওক, নিজেই হওক, সকলোৱে এইটো এটা অভ্যাসত পৰিণত কৰিব লাগে, যাতে আমাৰ সকলোৰে ভৱিষ্যতবিলাক অকণমান ভগৱানৰ প্ৰতি আস্থাটো বা সম্পৰ্কটো বেছি স্থায়ী হয়। তাকেই আৰু। তো বন্ধুসকল, হৈ গ'ল আজি আমাৰ মাৰ এই মন্দিৰটো দৰ্শন। তো আপোনালোকেও পাৰিলে আহিব ইয়াতে। তো ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব। লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আপোনালোকে, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে। তো লগ পাম বেলেগ এটা ভিডিঅ'ত। এতিয়ালৈকে বাই বাই।